हेलो एवरीवन কি খবৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকলৈ এটা ফেস পেক লৈছো যিটো ফেস পেকে আপোনাৰ ছালখন সাফা কৰিব উজ্জ্বল কৰিব মিহি কৰিব লগতে ডেড স্কিন ৰিমুভ কৰাত সহায় কৰিব আৰু আপোনালোকৰ যদি পিম্পলছ আছে পিম্পলছৰ দাগ ৰৈ গৈছে হেয়া দাগ নাইকিয়া কৰাত সহায় কৰিব আৰু ৰিংকলছৰ সমস্যা দূৰ কৰিব লগতে আপোনাৰ স্কিনখন টাইট কৰিব এই কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে আৰু মই আপোনালোকৰ পছন্দৰ মতে ভিডিঅ' বনাবলৈ পালে মোৰো ভাল লাগিব ঠিক আছে আপোনালোকলৈ তিনিটা ষ্টেপ লৈ আহিছোঁ প্ৰথম ষ্টেপটো হৈছে ক্লিনজিং সেকেন্ডটো হৈছে স্ক্ৰাবিং আৰু এটা ফেস পেক তো বলক তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰি আমি আৰম্ভ কৰোঁ আমি প্ৰথম ষ্টেপটো কৰিম তাৰ কাৰণে আমাক লাগিব গাখীৰ এটা আমি এটা বস্তু মিক্স কৰিম এতিয়া মই ইয়াত কেঁচা গাখীৰ ব্যৱহাৰ কৰিছোঁ গৰম গাখীৰ নল'ব আপোনালোকে কেঁচা গাখীৰ ল'ব দেই কেঁচা গাখীৰত বহুতো ইয়াত গুণ আছে যিটো আমি গৰম কৰিলে সেইখিনি নাথাকে সেইকাৰণে মই লৈ লৈছোঁ ইয়াতে বিলাহী ৰস এইখিনি ভালদৰে মিক্স কৰি ল'ম এতিয়া লৈছোঁ কপাহ এটুকুৰা আৰু ইয়াতে আৰু আপোনালোকে মুখখন ধুই ল'ব প্ৰথমতে মই মুখখন ধুই লৈছোঁ বাৰু আৰু দুই নম্বৰ ষ্টেপটো কৰিম তো তাৰ কাৰণে আমাক লাগিব এটা বিলাহী নালাগে বাৰু এফাল লাগিব বিলাহী আমাৰ ছালৰ কাৰণে বহুতেই উপকাৰী হয় বিলাহীত ভিটামিন সি পোৱা যায় তাতে মই এতিয়া দিম চেনি লাহে লাহে আমি স্ক্ৰাব কৰিম পুৰা জোৰকে নকৰিব একদম লাহে লাহে কৰিব স্ক্ৰাব আমি সদায় লাহে লাহে কৰিব লাগে আপোনালোকৰ যদি হোৱাইট হেডছ ব্লেক হেডছ আছে তেতিয়াহ'লেও হেয়াৰ ৰিমুভ কৰাত সহায় কৰিব আৰু স্ক্ৰাব সদায় নকৰিব মই অকণমান দেৰি ৰাখি ঠাণ্ডা পানীৰে ধুই দিলে হৈ যাব মুখখন ধুই আহিলোঁ মই এতিয়া ফেস পেকটো বনাবৰ কাৰণে আমাক লাগিব বিলাহী ৰস এফালৰ বিলাহী ৰস উলিয়াই ল'লে হ'ব মোৰ সৰই হ'ল এতিয়া লাগিব আমাক পিঠাগুড়ি 2 চামুচ পিঠাগুড়ি লৈছোঁ আপোনালোকে জোখমতে লৈ ল'ব পিঠাগুড়িয়ে আমাৰ ছালখন সাফা কৰিব উজ্জ্বল কৰিব লগতে ডেড স্কিন ৰিমুভ কৰাত সহায় কৰিব মই অকণমান গাখীৰ দি লৈছোঁ এতিয়া ইয়াতে দিছোঁ মই মৌজোলে আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰাত সহায় কৰিব লগতে মই অকণ খাবও মন গ'ল খাই দিলোঁ যিসকলৰ অইলি স্কিন তেওঁলোকে মৌজোলটো নিদিব এইখিনি দেখিছে শুকাই গৈছে আৰু এতিয়া মই মুখখন ঠাণ্ডা পানীৰে ধুই আহিছোঁ চাই থাকক মুখখন ধুই আহিলোঁ আৰু বহুত বেছি ভাল লাগিছে আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অকণমান ক্ৰীম লগাই লওঁ ফেস পেক বা এনেকুৱা মুখত কিবা এটা লগাৰ পিছত ক্ৰীম লগোৱাটো বহুতেই ইম্পৰ্টেণ্ট হয় আপোনালোকে এইটো নাপাহৰিব ধুনীয়াকৈ মাছাজ কৰি লগাই লওঁ আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা থাকিলে